Namaskar, I am Tulumani Borgohai, a practitioner of yoga and meditation, and welcome to my channel. আৰু যিহেতু এতিয়া পৰীক্ষাৰ বতৰ সেয়েহে আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিব বিচাৰোঁ এটা ব্ৰেথিং টেকনিক যিটো কৰি আপোনালোকে এক্সামৰ ষ্ট্ৰেছৰ পৰা হাত সাৰিব পাৰে, পঢ়াত মনোযোগ বৃদ্ধি হ'ব আৰু স্মৃতি শক্তিও বৃদ্ধি পাব। পঢ়াৰ মাজে মাজে যেতিয়া আপুনি অলপ সময়ৰ বাবে ব্ৰেক লয় তেতিয়াই এই ব্ৰেথিং এক্সাৰচাইজটো কৰিব পাৰিব। আৰু যদি প্ৰতিবাৰ ব্ৰেক লোৱাৰ সময়ত এই ব্ৰেথিং এক্সাৰচাইজটো কৰে তেতিয়াহ'লে আপুনি বহুত সুফল পাব। এতিয়া আপুনি মোৰ সৈতে মাত্ৰ 3 মিনিটৰ বাবে এই ব্ৰেথিং এক্সাৰচাইজটো কৰি চাওকচোন। তৎক্ষণাত ফলাফল পাব, পৰিৱৰ্তন অনুভৱ কৰিব। আৰু লগতে শ্বেয়াৰ কৰিম পৰীক্ষাৰ বাবে এক বোনাছ টিপ। তাৰ বাবে আপুনি মোৰ সৈতে শেষলৈকে থাকিব লাগিব। আহক এতিয়া আৰম্ভ কৰোঁ। যদি সম্ভৱ হয় সিদ্ধাসনত বহক, নহ'লে আপুনি চকীত বহিও কৰিব পাৰিব। মাত্ৰ মেৰুদণ্ড পোন কৰি ৰাখিব। হাত দুখন এনেদৰে ৰাখক। এতিয়া আপুনি জিভাখনে ওপৰ পাৰি দাঁতৰ তলত স্পৰ্শ কৰক, মুখখন জপাই দিব। এতিয়া আপুনি মনে মনে 1ৰ পৰা 4লৈকে কাউণ্ট কৰি উশাহ ল'ব আৰু 1ৰ পৰা 7লৈকে কাউণ্ট কৰি উশাহটো ধৰি ৰাখিব আৰু মুখেৰে উশাহ উলিয়াই দিব 1ৰ পৰা 8লৈকে মনৰ ভিতৰতে কাউণ্ট কৰি। 4, 3, 2, 1 7, 6, 5, 4, 3, 2, 1 8, 7, 6, 5, 4, 3, 2, 1 Again 1, 2, 3, 4 7, 6, 5, 4, 3, 2, 1 8, 7, 6, 5, 4, 3, 2, 1 1, 2, 3, 4 7, 6, 5, 4, 3, 2, 1 8, 7, 6, 5, 4, 3, 2, 1 Breathe in and count quietly. 1, 2, 3, 4 Hold it for 7 count and exhale 8, 7, 6, 5, 4, 3, 2, 1 Again inhale 1, 2, 3, 4 Hold 7, 6, 5, 4, 3, 2, 1 8, 7, 6, 5, 4, 3, 2, 1 যদিহে আপুনি অসুবিধা অনুভৱ কৰে তেনেহ'লে প্ৰয়োজন সাপেক্ষে স্বাভাৱিকভাৱে উশাহ নিশাহ ল'ব পাৰিব। Let's start. Breathe in 1, 2, 3, 4 Hold 7, 6, 5, 4, 3, 2, 1 8, 7, 6, 5, 4, 3, 2, 1 Don't you feel fresh and energetic? Please let me know your opinion. এতিয়া বোনাছ টিপটো হ'ল পৰীক্ষা হলত বহি প্ৰশ্ন কাকতলৈ অপেক্ষা কৰি থাকোঁতে আপুনি কোনো প্ৰশ্নৰ উত্তৰ মনত পেলাবলৈ যত্ন নকৰিব। শান্ত আৰু সুস্থিৰ হৈ থাকিবলৈ আপুনি ডিপ ব্ৰেথিং কৰক। দীঘলকৈ উশাহ নিশাহ লওক
আৰু মনটো স্থিৰ ৰাখক নাকৰ ছিদ্ৰ দুটাত। নাকৰ ভিতৰত বতাহৰ স্পৰ্শটো অনুভৱ কৰক। প্ৰশ্ন কাকতখন হাতত লৈও কেইছেকেণ্ডমানৰ বাবে আপুনি উশাহ নিশাহত মনোযোগ দিয়ক। লাহে লাহে প্ৰশ্ন কাকতখন খুলি চাব। অস্থিৰতাই কোনো সমস্যাৰ সমাধান নকৰে। সমস্যাৰ সমাধান কৰিব পাৰে কেৱল শান্ত আৰু সুস্থ মগজুৰে। Bye bye for today. We will meet you in the next video.